মৰমৰ মইনা বাবুহঁত তোমালোকে নিশ্চয় ভালে আছা। মই আজি তোমালোকক 21ৰ পৰা 30লৈকে অংককেইটা শিকাম, লগতে শব্দকেইটাও শিকাই যাম। ব'লা ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টোত যদি নতুনকৈ আহিছা তেতিয়াহ'লে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিবা, লাইক কৰিবা আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। 21 কত ঐকাৰে কৈ দুটিয়া চ 21 21 TWENTY 21 ONE 22 বত আকাৰে বা হৰ্ষই দুটিয়া চ 22 22 TWENTY 22 TWO 2 23 দুটিয়া তত একাৰেতে হৰ্ষই দুটিয়া চ 23 23 TWENTY 23 THREE 24 প্ৰথম চত ও কাৰে চ বত হচৈ কাৰে বি দুটিয়া চ 24 24 TWENTY 20 FOUR 4 24 25 প ওপৰত চন্দ্ৰবিন্দু প্ৰথম চত হচৈ কাৰে চি দুটিয়া চ 25 25 TWENTY 20 FIVE 5 25 26 দুটিয়া চত আকাৰে চা বয় বব্ব তাত হচৈ কাৰে বি দুটিয়া চ 26 26 TWENTY 20 SIX 6 26 27 দুটিয়া হত আকাৰে খা দুটিয়া তত আকাৰে তা হৰ্ষই দুটিয়া চ 27 TWENTY 20 SEVEN 7 27 28 আ মধুৰ্ণ থত আকাৰে থা হৰ্ষই দুটিয়া চ 28 28 TWENTY 20 EIGHT 8 28 29 দীৰ্ঘ উ দন্তিয়া ন দন্তিয়া তত্ৰ কাৰে ত্ৰ তাত হচৈ কাৰে ত্ৰি দুটিয়া চ 29 29 TWENTY 20 NINE 9 29 30 দন্তিয়া তত্ৰ কাৰে ত্ৰ তাত হচৈ কাৰে ত্ৰি দুটিয়া চ 30 30 THIRTY 30 নিজৰ ঢোল নিজে কোবাব নাপায়। কথাষাৰৰ অৰ্থ এই হ'ল যে নিজৰ যি ভাল গুণেই নাথাকক কিয় আনক কৰি ফুৰিব নালাগে।